ইউপিপিএল দল ইতিমধ্যে আপোনালোকে গম পাইছে কি আমাৰ জন্মলগ্নৰ পৰাই আমাৰ প্ৰতিষ্ঠাপক সভাপতি ইউজি ব্ৰহ্ম ডাঙৰীয়া বৰ্তমান অসমৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়াই বড়োলেণ্ড অঞ্চলত বিটিআৰ অঞ্চলত এটা গণতান্ত্ৰিক যি পৰিৱেশ পৰিস্থিতিটো ভালকে স্থাপন কৰি সকলো ৰাইজকে গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰাৰ লগতে বড়োলেণ্ড অঞ্চলত বসবাস কৰা বড়ো আদিবাসী গোৰ্খা ৰাজবংশী বঙালী মাইনৰিটি বিভিন্ন জনগোষ্ঠী যিসকল আছে এই সকলো জনগোষ্ঠীকে শান্তি প্ৰদান কৰাৰ কাৰণে কাম আৰম্ভ কৰিছিলে। সেই সময়ৰ পৰাই বড়োলেণ্ড অঞ্চলত নিৰাপত্তা সকলো ব্যক্তিয়ে সকলো জাতি ধৰ্মৰ লোকে নিৰাপত্তা পাব লাগে ইয়াৰ কাৰণে কাম আৰম্ভ কৰিছিলে। আৰু ইয়াৰ লগতে ভাৰতবৰ্ষত যিহেতু বিভিন্ন জাতি ধৰ্মৰ লোক একেলগে থাকে, বিভিন্ন ভাষা সংস্কৃতিৰ লোক একেলগে থাকে, এই অঞ্চলত সমন্বয় কৰিব লাগে বুলি এটা যাত্ৰা আৰম্ভ কৰিছিলে। সেই সময়ত বহুত কঠিন আছিল, কাৰণ সেই সময়ত হাগ্ৰামা মহিলাৰ নেতৃত্বত যি বিপিএফ চৰকাৰ আছিলে, এই বিপিএফ চৰকাৰে এই অঞ্চলৰ শান্তিৰ প্ৰতি তেখেতসকলৰ কোনো দায়বদ্ধতা তেখেতসকলে লোৱা নাছিলে। এই অঞ্চলতে সকলো নিৰাপত্তা পাব লাগে এইটো তেখেতসকলে অনুভৱ কৰা নাছিলে। এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ সকলৰ মাজত সমন্বয় কৰিব লাগে এই কথাটো তেখেতসকলে এই সময়ত কোনোদিন চিন্তা কৰা নাছিলে। যাৰ কাৰণে তেখেতসকলৰ সকলো বছৰ শাসনত এটাৰ পিছত এটা বহুতখিনি হিংসাত্মক ঘটনাবিলাক বিটিআৰ অঞ্চলত বিটিচি অঞ্চলত সেই সময়ত হৈ গৈছিলে আৰু সকলো ভয় সংঘাত জীৱন কটাব লগা হৈছিলে, নিৰাপত্তাহীনতাত জীৱন কটাব লগা হৈছিলে, অশান্তিৰ এটা পৰিৱেশৰ মাজত জীৱন কটাব লগা হৈছিলে। সেইটোৱে আছিলে বিপিএফৰ সময়ত এই বিটিচি অঞ্চল। আৰু আমাৰ 2020 চনত যেতিয়া শান্তি চুক্তি হল, ইয়াৰ পিছত ইউপিপিএল বিজেপিৰ চৰকাৰ যেতিয়া আহিল, বিটিআৰ অঞ্চলত আমি আমাৰ প্ৰথম লক্ষ্য দ্বিতীয় লক্ষ্য আৰু তৃতীয় লক্ষ্য হ'ব লৈছো। আজি বিপিএফে আমাক সুধিছে, মেলে মিটিঙে তেখেতৰ নেতাবিলাকে কৈ আছে যে আমি আমাৰ উদ্দেশ্যত বিফল হৈছো, আমি কিবা এটা কাম কৰিবলৈ ওলাই আহিছিলো, এইটো সফল হোৱা নাই বুলি কৈছে। মই তেখেতসকলক প্ৰশ্ন কৰিব বিচাৰিছো, আমাৰ উদ্দেশ্য আৰু লক্ষ্য কি আছিল? বিপিএফে জানে নেকি? তেখেতসকলে জানে যদি কওক, ইউপিপিএলৰ দল গঠন কৰাৰ, চৰকাৰ গঠন কৰাৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল তেখেতসকলে কওক। আমাৰ দলৰ লক্ষ্য আৰু উদ্দেশ্য, প্ৰথম লক্ষ্য আৰু উদ্দেশ্য আছিলে এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা, আৰু এইটো আজি আমি সফল হৈছো প্ৰথম উদ্দেশ্য। ছেকেণ্ড, নিৰাপত্তা প্ৰদান কৰা। এটা সময়ত গুলি বাৰুদ হিংসা, মানুহ কিডনেপ কৰা, ধন দাবী কৰা, মানুহবিলাক ভয়কে ওলাব লগা হৈছিলে, বজাৰত আহিবলৈ ভয় কৰিছিলে, চাকৰি কৰিবলৈ ভয় কৰিছিলে, বেপাৰ কৰিবলৈ ভয় কৰিছিলে। আজি কোনো মানুহৰ মনত ভয় শংকা নাই। দিনে ৰাতি বিটিআৰ অঞ্চলত মানুহ ঘূৰিব পাৰে, যি ভাষাৰে হওক, যি ধৰ্মৰে হওক, যি জাতিৰে হওক, এই নিৰাপত্তা আজি বিটিআৰ অঞ্চলৰ ৰাইজে 100% পাবলৈ সক্ষম হৈছো। যিটো নেকি আমাৰ দ্বিতীয় খবৰ। আৰু তৃতীয় খবৰ হৈছে আজি এইখন মিটিঙত আপোনালোকে চাওক, এইখন মিটিঙত সমানে বড়ো মাইনৰিটি, গোৰ্খা, আদিবাসী, ৰাজবংশী সকলো জনগোষ্ঠীৰ লোক এইখন মিটিঙত বহি আছে। আজি এই বিটিআৰ অঞ্চল এটা সমন্বয় ক্ষেত্ৰ হিচাপে আজি লাহেকৈ এইটো উঠি আহিছে, এইটো সকলো দেখিবলৈ পাইছে। আৰু সেইটোৱে আমাৰ তৃতীয় লক্ষ্য আছিলে। তৃতীয় লক্ষ্যটো 3 বছৰ আমাৰ চৰকাৰ সম্পূৰ্ণ নহওঁতে আমাৰ তৃতীয় লক্ষ্যটো আমি সফল হৈছো। গতিকে ৰাইজ, আজি আপোনালোকে যি চৰকাৰ নিৰ্বাচন কৰিছে, ইউপিপিএলক ভোট দি আপোনালোকে এমএলএ জিকাইছে, এমএলএ জিকাই অসমত যি চৰকাৰ গঠন কৰিছে, বিজেপি এজিপি ইউপিপিএলৰ যি মিত্ৰজোঁটৰ চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আপোনালোকে ভোট দিছে। জয়ন্ত বসুমতাৰী ডাঙৰীয়াই যাই অসমত চৰকাৰ গঠন কৰাত সহায় কৰিছে আৰু আমাৰ অঞ্চলত আজি শান্তি প্ৰতিষ্ঠা কৰাত আমি সফল হৈছো।
এই কাৰণে মই আপোনালোকক সকলোলৈ ধন্যবাদ জনাইছো।